এই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কমৰেড দুৱাকলৈ। তো আজি মই যাই আছোঁ ঔষধ মাৰিব যাই আছোঁ পথাৰত। বিলাহী আৰু তিঁহাত ঔষধ মাৰিম। তো এনেকৈ যাই আছোঁ, হাতত বাল্টিং লৈছোঁ। এয়া বেক কেমেৰা কৰি দেখাই দিছোঁ। এয়া চাওক, এইটো মেচিন পানী দি আছে আৰু এনেকৈ আমি যাই আছোঁ আৰু এয়া চাওক পথাৰখন আপোনালোকে চব হালধীয়া হৈ গৈছে। এয়া চাওক, এইবোৰ আলু খেতি, এইবোৰ বেহাৰ, সৰিয়হ, চব হালধীয়া হৈ গৈছে পথাৰখন গোটেই। এয়া আলুৰ খেতি, এইবোৰ চব আলুৰ গছ এইবোৰ। পিছে নিপু ভাই আহি আছে, এয়া মেচিন লৈ আজি ঔষধ মাৰিম। তো বেক কেমেৰা কৰি দেখাই দিওঁ। এইবোৰ ৰোহন, চাওক এইবোৰ গোটাই আমাৰে বেহাৰ। এয়া চব হালধীয়া হৈ গৈছে, কি ধুনীয়া লগা হৈ গৈছে। সৰিয়হৰ মাজে মাজে বেহাৰৰ মাজে মাজে আমি আহি আছোঁ এনেকৈ ঔষধ মাৰিব। আৰু বেছি দূৰ নাই, অলপ আগতে আছে আমাৰ বিলাহী আৰু তিয়হ, তাত আমি ঔষধ মাৰিম। এয়া হাতত বাল্টিং লৈ এনেকৈ যাই আছোঁ। চাওক গোটাই পথাৰখনে পূৰা হালধীয়া হৈ গৈছে। এইবোৰ যদি সকলো সৰিয়হ পূৰা মানে ওলাই ডাঙৰ হয়, মৰণা মাৰিব পাৰোঁ আৰু দাম কমি যাব আমাৰ। এয়া চাওক কি ধুনীয়া ভিউ, একদম সুন্দৰ, পুৰা পথাৰে হালধীয়া। চাওক এইবোৰ মটৰ, এয়া মটৰ লাগিছে। এয়া চাওক এইবোৰ মটৰ লাগিছে, এইবোৰ ফুল ফুলিছে। এইবোৰ মটৰৰ খেতি, গ্ৰীণ মটৰ লাগিছে এইবোৰ। এয়া চাওক মটৰ ছিঙি খাম। এয়া ফ্ৰেছ মটৰ, পুৰা ফ্ৰেছ মটৰ। চাওক বিলাহীবোৰ পালোঁ, এইবোৰ বিলাহীত ঔষধ মাৰিম। আৰু এইবোৰ তিয়হ আৰু পথাৰবোৰ চব হালধীয়া চব সৰিয়হ। আৰু সেইবোৰ তিৰোতাগিলাই মটৰ ছিঙি আছে। চাওক আমাৰ তিঁহাৰ মাছ আহি পালোঁ, এই তিঁহাবোৰত আমি ঔষধ মাৰিম। আমি এতিয়া ঔষধ দিম। এয়া চাওক এইবোৰ ঔষধ দি আছে, মেচিনত ভৰাই কেনে তিঁহাত মাৰিম। এয়া চাওক কেনেকৈ ঔষধ মাৰি আছোঁ। তিঁহ হয় মাৰা হৈ গ'ল। এতিয়া নদীত আহিছোঁ। এয়া নদীত ভৰি ধুম। এইটো হৈছে ব্ৰহ্মপুত্ৰৰ পৰা ফালি অহা নদী, ব্ৰহ্মপুত্ৰই। তো এয়া নদীৰ পাৰত এয়া এইটো ৰাস্তা, মানে গৰু পানী খাব আহে ৰাস্তা হৈ গৈছে। তো ইয়াত ভৰি চৰি ধুম, নদীত হাত ভৰি ধুম। এয়া চাওক, এয়া এখন নাও। এয়া গাঁৱৰ পৰিৱেশ এনেকুৱাই আৰু। এয়া নাৱত ভৰি ধুব আহিছোঁ আমি এতিয়া। ময়ো এতিয়া ভৰি হাত ধুওঁ। এতিয়া মই হাত ভৰি ধুওঁ। এয়া নদীৰ পানী দিয়া আমি ইয়াত এইবোৰ ঔষধ মাৰিছিলোঁ। এইটো টেচেল হয়, এইটো ভিটামিন, বহুত ভাল ঔষধটো, এইটো মাৰিব লাগে টেচেল। আৰু এইটো মাৰিছোঁ ইণ্ডোফিল, এইটো এটা হৈছে, এইটো মাৰিছোঁ এক লগত। আৰু এইটো কীটনাশক দ্ৰব্য, এইটোৰ নাম হৈছে টাইগাৰ প্ৰফেক্স। এই এটা আনিব আৰু মাৰি দিব আপোনালোকৰ যদি খেতি আছে, তেতিয়া আৰু পোকে নাখায়। কীটনাশক দ্ৰব্য এইটো। তো এয়া চাওক, এইবোৰে তিঁহা খেতি আছিল, এইবোৰত ঔষধবোৰ মাৰিছিলোঁ আমি। আৰু এতিয়া ঔষধ মাৰা হ'ল, এতিয়া যাই আছোঁ ঘৰলৈ।
যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব পাৰিব। ধন্যবাদ। জয় আই অসম।